নমস্কাৰ। আমাৰ ইয়াত মানে সাতদিনীয়া ভাগৱতৰ আয়োজন চলি আছে। সাতদিনীয়া আজি আগমন হৈছে, আজি আগমনৰ দিনটোতে যথেষ্ট সমাগম আছে আৰু আমাৰ প্ৰস্তুতি চলি আছে আৰু আমাৰ 30খন গাঁৱৰ লগ লাগি আজি প্ৰথমভাগে ভাগৱত আহিছে। আজি পূৰ্বা অঞ্চলৰ পৰা আৰু দ্বিতীয়ভাগে উত্তৰ ফালৰ পৰা ৰামগাঁৱৰ পৰা আহিছে আৰু এনেকৈ আৰু দুভাগে পশ্চিমৰ ফালৰ পৰা আহিব, 2 নং ৰামগাঁও পশ্চিমৰ ফালৰ পৰা আহিব আৰু এভাগে দক্ষিণৰ ফালৰ পৰা আহিব। ডিমৰা গাঁৱৰ ফালৰ পৰা আহি আছে, এতিয়ালৈকে আহি পোৱাহি নাই। এতিয়া আমাৰ ৰাইজ যথেষ্ট সমাগম চলি আছে আৰু লগতে আমাৰ বহুত ভক্তবৃন্দ আই মাতৃসকল উপস্থিত হৈছেহি আৰু তেখেতলোকক আমি মানে আদৰে আগবঢ়াই নিছোঁ আৰু লগতে এতিয়া আমাৰ চলি থাকিব ভাগৱত কাইলৈৰ পৰা আমাৰ আৰম্ভ হ'ব। কাইলৈ আমাৰ আৰম্ভ হ'ব। আজি আগমন চলি আছে। আগমনৰ কাৰ্য এতিয়া ইয়াত সোমাইছেহি। তাৰপিছত আমি নাম হ'ব, আমাৰ নামৰ পিছতে আমাৰ সলনি হ'ব। এতিয়া ভাগৱত ব্যৱস্থাও চলি আছে আৰু লগতে আমাৰ প্ৰসাৰৰ ব্যৱস্থাও চলি আছে। নাম পিছতে প্ৰসাৰৰ ব্যৱস্থাটো হ'ব। এই আমাৰ সেইবিলাক চলি থাকিব আৰু আমি 7দিনীয়া কাৰ্যসূচী আমাৰ এই ভাগৱত সামৰণি কৰিব। তেতিয়া আমি আপোনালোকক আকৌ মাজতে ভাগৱত চলি থকা অৱস্থাতে আমি আপোনালোকক আৰু 10মান কম, তেতিয়া আপোনালোকে